हेलो गाइस কি খবৰ ভালনে আপোনালোকৰ আশা কৰো ভালেই বিন্দাছ অংকুৰ ব্লগৰ মই নকলে আপোনালোকক অন্য এটি ভিডিঅ'ৰ বাবে স্বাগতম জনাইছো আজি মোৰ ভিডিঅ'টো দেখাম মই আপোনালোকক সজিনা ফুলৰ লগত ডিম বনাম এয়া সব সজিনা ফুল আপোনালোকে দেখিছে এয়া ডিম মই লগত ডিম আনিছো এতিয়া কি কৰিম এতিয়া এই সজিনা ফুলটো এপাহকে এনেকৈ গুচাই লম ভালদৰে প্ৰথমতে সজিনা ফুলটো এনেদৰে ঠাৰিবোৰৰ পৰা আঁতৰাই এপাহকৈ গুচাই লম এয়া মোৰ এপাহকে গুচাই হৈ গ'ল এতিয়া কি কৰিম 5 মিনিটৰ কাৰণে মই এইটো বইল কৰি লম এনে পানী দি পেলাই গেছটো জ্বলাই দিলো এতিয়া 5 মিনিট সময় ফুলটো বইল কৰি লম আৰু যি আমি ডিম আনিছিলো ডিমটো এনেদৰে ভাঙি লম ডিমটো ভাঙি ললো এয়া বইল হৈ গৈছে আৰু এতিয়া কি কৰিম এইটো পানীৰ পৰা টুকি লম তেল গৰম হ'ল এতিয়া তাৰপিছত মাছটো ইয়াতে পিঁয়াজ পকিলে এতিয়া ইয়াত বইল কৰি লোৱা ফুলখিনি এতিয়া ইয়াতে ফ্ৰাই কৰিম এতিয়া জোখ অনুযায়ী নিমখ দিম দিলোঁ তাৰপিছত ইয়াতে হালধি দিম লৰাই দিলোঁ এতিয়া সিজিবৰ বাবে অকণমান দেৰি ঢাকনাটো লগাই দিম প্ৰায় সিজিছে এতিয়া কি কৰিম ইয়াতে যিটো ডিম মই ভাঙি থৈছিলোঁ ডিমটোতে মই এটা দি দিম ভাঙি থোৱা ডিমটোতে এটা দি দিম ডিমটো দি এনেদৰে অকণমান লৰাই দিলোঁ ডিমটো যাতে ধুনীয়াকৈ মিক্স হৈ যায় আৰু চবতে মিক্স হোৱাৰ পাছত এতিয়া অকণমান দেৰি ঢাকনা মাৰি দিম ইয়াত যি অকণমান পানী আছে পানীকণ বহি যাবৰ কাৰণে অকণমান দেৰি ঢাকনা দি দিলোঁ চাওক ডিমটো হৈ গৈছে এতিয়া গেছটো অফ কৰি দিম দেখিবলৈতো ধুনীয়া হৈছে
কেনেকুৱা লাগিছেনো মই এতিয়া অকণমান টেষ্ট কৰি চাওঁ। এয়া মই এতিয়া অকণমান টেষ্ট কৰি চাওঁ দিছে। ধুনীয়া হৈছে, সুন্দৰ অতি সুন্দৰ। আপোনালোকেও বনাই খাব। তো এতিয়াতো এইটো বহুত শৰীৰৰ কাৰণে বহুত উপকাৰী বস্তু হয় ছজিনা ফুলটো। বিশেষকৈ এতিয়া বসন্তৰ ছিজন আহি আছে। ছজিনা ফুলটো এনেকৈ খালে, ছজিনা ফুলটো বসন্তৰ প্ৰতিষেধক বুলিও কয়। গতিকে এনেদৰে আপোনালোকে বনাই খাব, ল'ৰা ছোৱালীকো খুৱাব। আপোনালোকৰ বসন্তৰ কাৰণে বহুত ভাল বস্তু এইটো, বসন্তৰ প্ৰতিষেধক হয়। চ' মোৰ যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ। ধন্যবাদ।